দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ত্ৰিভুজৰ পিছত আজি এটি নতুন পাঠ লৈ আহিছোঁ তোমালোকৰ কাৰণে ত্ৰিকোণমিতিৰ পাঠটো আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পাঠটি সম্পূৰ্ণ নতুন ত্ৰিকোণমিতিৰ ধাৰণা আমি আগতে কোনোদিনই পোৱা নাই গতিকে ত্ৰিকোণমিতি বুলি শুনাৰ লগে লগে আসলে ছাত্ৰ ছাত্ৰীসকলে ভয় খায় কিন্তু আসলতে ত্ৰিকোণমিতিটো খুব ইণ্টাৰেষ্টিং সাবজেক্ট তোমালোকে এই ত্ৰিকোণমিতিৰ পাঠ যেতিয়া গ্ৰহণ কৰিবা তেতিয়া যথেষ্ট আমোদ পাবা আৰু খুবেই ধুনীয়া পাঠটো পঢ়ি খুব ভাল পাবা গতিকে তোমালোকে আমাৰ আবেলি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ এই ত্ৰিকোণমিতিৰ পাঠটো গ্ৰহণ কৰিবা তেতিয়া আমাৰ উদ্দেশ্যটো সফল হ'ব যি নহওক আমি ত্ৰিকোণমিতি আৰম্ভ কৰিম ত্ৰিকোণমিতি বুলি কওঁতে আমি তাত বুজিব পাৰোঁ কি ত্ৰিকোণ মানে তিনিটা কোণৰ মিতি মানে মাপ গতিকে তিনিটা কোণৰ মাপ জনাৰ এটা পদ্ধতি এই হৈছে ত্ৰিকোণমিতি গতিকে তিনিটা কোণ বুলি কওঁতে আমাক ত্ৰিভুজ লাগিবই গতিকে আমি ত্ৰিভুজত ত্ৰিকোণমিতি কেনেকৈ প্ৰয়োগ কৰিব পাৰোঁ সেই কথাখিনি আমি চাম এতিয়া মই প্ৰথমতে এটা ত্ৰিভুজ আঁকি লৈছোঁ আমি এটি সমকোণী ত্ৰিভুজ আঁকিছোঁ যদি আমাক সমবাহু ত্ৰিভুজ দিয়ে সমদ্বিবাহু ত্ৰিভুজ দিয়ে তেতিয়াও আমি তাত সমকোণী বনাই ল'ব লাগিব তাত এটা লম্ব আঁকি আমি সমকোণী বনাই ল'ব পাৰিম গতিকে পোনে পোনে এটা মই সমকোণী ত্ৰিভুজে আঁকিছোঁ এই কোণটো 90 ডিগ্ৰী এইটো যেনিবা এ বি চি এইটো এটা সমকোণ 90 ডিগ্ৰী কোণ আছে এংগুল বিটো আৰু ইয়াত নিশ্চিতভাৱে এ আৰু চি সূক্ষ্মকোণ হ'ব আমি এটা একুইট এংগুল বুলি কওঁ এইটো হৈছে ৰাইট এংগুল আৰু এ আৰু চি হৈছে একুইট এংগুল সমকোণ আৰু সূক্ষ্মকোণ গতিকে আমি যেতিয়া ইয়াত ত্ৰিকোণমিতি প্ৰয়োগ কৰিবলৈ যাম তেতিয়া আমি জানিবলগীয়া কথাটো ইয়াৰ যিবিলাক বাহু আছে এই বাহুবিলাকৰ নামকৰণ সম্পৰ্কত আমাৰ কিছু খোকোজা হৈ যায় গতিকে আমি প্ৰথমতে বাহুবিলাকক কেনেধৰণে নামকৰণ কৰিম আমাৰ এটা ধাৰণা আছে সাধাৰণতে তলৰ বাহুটোক আমি ভূমি বুলি ভাবি লওঁ কিন্তু আচলতে সেইটো নহয় আমি ইয়াৰ যিকোনো সূক্ষ্মকোণৰ পৰা ভূমিটো বাচিব পাৰোঁ যদি মই এংগুল চি সূক্ষ্মকোণটো লওঁ তেতিয়া সেই চি কোণৰ লগত লাগি থকা যিটো বাহু সেই বাহুটোক ভূমি বুলি ক'ম এইটোক ভূমি বুলি ক'ম ভূমি মানে হৈছে বেছ তেতিয়া বি চিডালক আমি ভূমি বুলি ক'ম আমাৰ অতিভুজডাল চিনাক্ত কৰাত অসুবিধা নাই কিয়নো অতিভুজ হ'ল সদায় সমকোণৰ অপজিট ছাইড সমকোণৰ যিটো বিপৰীত বাহু সেই বাহুটোকে আমি অতিভুজ বা হাইপটেনিউজ বুলি কওঁ গতিকে এংগুল বি যিহেতু সমকোণ নিশ্চিতভাৱে এ চিডাল অতিভুজ হ'বই এইটো আমি প্ৰত্যেকেই সহজে উলিয়াব পাৰিম এতিয়া থাকিল আমাৰ লম্ব পাৰপেণ্ডিকুলাৰ কোণডাল হ'ব আমি যিটো কোণৰ কথা কৈছিলোঁ যিটো সূক্ষ্মকোণ সাপেক্ষে আমি ভূমিটো লৈছিলোঁ সেই সূক্ষ্মকোণৰ পোনে পোনে থকা যিটো বাহু সন্মুখৰ ফালে থকা যিটো বাহু সেইটো সদায় পাৰপেণ্ডিকুলাৰ হ'ব গতিকে এইটো পাৰপেণ্ডিকুলাৰ পি বুলি কৈছোঁ বা লম্ব বুলি কয় ইয়াক গতিকে এ বিটো হৈছে লম্ব এংগুল চি সাপেক্ষে তাৰ লগত যিটো এডজাচেণ্ট ছাইড যিটো সন্নিহিত বাহু সেইটো হৈছে ভূমি সমকোণৰ বিপৰীত ফালে থকা বাহুটো হৈছে অতিভুজ বা হাইপটেনিউজ আৰু এই সূক্ষ্মকোণটোৰ বিপৰীত ফালে থকা যিটো বাহু সেই বাহুটো হৈছে লম্ব বা পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয় তাক আমি পি আখৰটোৰে সূচাওঁ এতিয়া যদি আমি একুইট এংগুল চিৰ বাহিৰে বেলেগ এটা একুইট এংগুল লওঁ অৰ্থাৎ ইয়াত দুটা একুইট এংগুল আছিল সূক্ষ্মকোণ দুটা আছিল এটা এ এটা চি এইবাৰ যদি মই এ কোণটো লওঁ এ কোণটো ল'লে আগৰ দৰে যদি ভাবোঁ যে তাৰ এডজাচেণ্ট ছাইডটোক ভূমি বুলি কোৱা হয় যেনেকৈ চি লওঁতে ইয়াৰ যিটো সন্নিহিত বাহু আছিল সেইটো বি চি আৰু বি চিটো আছিল ভূমি এতিয়া এ কোণটো ল'লে ভূমি কোণটো হ'ব এইবাৰো বি চিটোৱে ভূমি হ'ব নেকি বি চি বাহুটো এৰ লগত লাগি আছে নেকি সন্নিহিত বাহু হয় নেকি আমি দেখিছোঁ যে বি চি বাহুটো এৰ লগত সন্নিহিত বাহু নহয় সেইটো এডজাচেণ্ট ছাইড নহয় গতিকে নিশ্চিতভাৱে বি চিটো ভূমি হ'ব নোৱাৰে এ সূক্ষ্মকোণৰ লগত জড়িত বাহু ইয়াত এ বি আৰু এ চি আছে গতিকে এ চিটো কিন্তু ভূমি নহয় কাৰণ এ চিটো সমকোণৰ বিপৰীত ফালে থকা বাহু ইয়াক আমি জানো যে এইটো অতিভুজ বা কৰ্ণ যাক আমি হাইপটেনিউজ বুলি কওঁ এইচেৰে বুজাওঁ তেতিয়াহ'লে এ চিডাল যদি অতিভুজ বা কৰ্ণ হয় তেতিয়া এৰ লগত লাগি থকা বাহু হিচাপে এ বিডাল হ'ব ভূমি গতিকে এইবাৰ বেজ হ'ব এ বি আৰু তেতিয়া কৰ্ণ আমি পালোঁ ভূমি পালোঁ তেতিয়া লম্ব থাকিল লম্ব বা পাৰপেণ্ডিকুলাৰ এই লম্ব আৰু পাৰপেণ্ডিকুলাৰ কোনটো এই কোণটোৰ সন্মুখৰ বাহুটো গতিকে এ কোণৰ সন্মুখত থকা বাহুটো হৈছে বি চি
গতিকে আমি এটা কথা বুজিব পাৰিলোঁ যে যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটো যদি সমকোণী হয় তেতিয়াহ'লে ভূমি আৰু লম্ব কেতিয়াও ফিক্স নহয় ভূমি আৰু লম্ব সলনি হ'ব পাৰে তেতিয়া কেনেকৈ সলনি হয় সূক্ষ্ম কোণ সাপেক্ষে যেতিয়া আমি চি কোণ ধৰিছিলোঁ তেতিয়া ভূমি হৈছিল BC আৰু লম্ব হৈছিল AB আৰু যেতিয়া আমি এ কোণ ধৰিছিলোঁ সূক্ষ্ম কোণ তেতিয়া ভূমি হ'ল AB আৰু লম্ব হ'ল BC গতিকে এই ধৰণে আমি সন্নিহিত বাহু আৰু বিপৰীত বাহু এই দুটা ধাৰণাৰ দ্বাৰা আমি ভূমি আৰু লম্বৰ মানটো পাব পাৰোঁ গতিকে প্ৰথমতে আমি এই ধৰণে আমি ক'ম যে এংগল চিৰ সাপেক্ষে ইয়াৰ সন্নিহিত বাহু BCক ভূমি বুলি ক'ম আৰু বিপৰীত বাহু ABক লম্ব বুলি ক'ম আৰু এংগল এ সাপেক্ষে যদি আমি লওঁ তেতিয়া সন্নিহিত বাহু ABক ভূমি বুলি ক'ম বিপৰীত বাহু BCক লম্ব বুলি ক'ম আৰু এইডাল আমাৰ ফিক্স থাকিব AC সদায় অতিভুজ যেহেতু সমকোণৰ বিপৰীত ফালে থকা বাহুটোক আমি হাইপোটেনিউজ বা অতিভুজ বুলি জানো গতিকে এইখিনি প্ৰথম আমি ক্লিয়াৰ কৰি ল'ব লাগিব তাৰপিছত বাকী কথাবিলাকলৈ আহিব পাৰিম এতিয়া আহোঁ ত্ৰিকোণমিতিৰ যি 6টা ভাগ থাকে মানে অনুপাত আছে 6টা আচলতে সেই ত্ৰিভুজটোৰ বাহুবিলাকৰ অনুপাত উলিয়ালে আমি 6 যোৰ অনুপাত পাম ইয়াতে 3টা বাহু আছে আমি ইহঁতক বাহুবিলাকৰ মাজে অনুপাত উলিয়াম তেতিয়া আমি ইয়াৰ পৰা আমি 6 যোৰ অনুপাত পাম আমি যদি অনুপাতবিলাকৰ পৰা বিচাৰিব যাওঁ তেতিয়াহ'লে ইয়াতৰ পৰা আমি এনেকুৱা ধৰণৰ কিছুমান ৰাশি পাম সাইন কোসাইন টেনজেন্ট কোটেনজেন্ট সেকেন্ড কোসেকেন্ড আমি এনেকুৱা 6টা ৰাশি পাম ত্ৰিকোণমিতিত আৰু এই 6টা ৰাশিক আমি সংক্ষিপ্তকৈ ইহঁতক আমি এনেকৈ প্ৰকাশ কৰিম সাইনটো আচলতে আমি SIN বুলি লিখিম পিছলৈ সম্পূৰ্ণ নামটো সাইন SINE আমি সংক্ষিপ্তকৈ SIN বুলি লিখিম ইয়াৰ উচ্চাৰণটো সাইন চিন নহয় আমি সাইন বুলি মাতিম এটো কোসাইন আছে কোসাইনটো আমি কস বুলি মাতিম পিছলৈ ইয়াক আমি কস বুলি জানিম এটো টেনজেন্ট হয় কিন্তু সংক্ষিপ্ত ৰূপত আমি ইয়াক টেন বুলি ক'ম এটো কোটেনজেন্ট হয় সংক্ষিপ্ত ৰূপক আমি ইয়াক কট বুলি ক'ম আৰু সেকেন্ড বুলি কোৱা হয় আচলতে কিন্তু ইয়াক আমি সেক বুলি ক'ম তেনেকৈ কোসেকেন্ডটোক কোসেক বুলি ক'ম আমি কিতাপত পোৱা নামবিলাক সাধাৰণতে ব্যৱহৃত নামবিলাক আমাৰ এইবিলাক হ'ব সাইন কস টেন কট সেক কোসেক গতিকে এই অনুপাত কেইটা এইকেইটা কিহৰ অনুপাত যে এটা সমকোণী ত্ৰিভুজৰ বাহুৰ অনুপাত এটা সাইন বুলি কওঁতে আমি যিকোনো এটা সূক্ষ্মকোণৰ যদি সাইনৰ মানটো উলিয়াও যেনিবা সাইন এ আমি এ সূক্ষ্মকোণৰ যদি সাইনৰ মানটো উলিয়াও তেতিয়া আমি কেনেকৈ উলিয়াব পাৰিম ইয়াৰ এজোৰ বাহুৰ অনুপাতৰ পৰা বাহুজোৰ কোনজোৰ হ'ব সাইন এ বুলি ক'লে ইয়াত আহিব এংগল এৰ বিপৰীত বাহু এংগল এৰ বিপৰীত বাহু আৰু অতিভুজ আমি যদি এই অনুপাতযোৰ লিখোঁ তেতিয়া দেখিম এংগল এৰ বিপৰীত বাহু বুলি ক'লে BC হ'ব আৰু অতিভুজ হ'লে H আহিব তাৰমানে AC আহিব ACটোক আমি অতিভুজ বুলি কৈছোঁ গতিকে ইয়াৰ পৰা পাম P/H তো ইয়াৰ যিটো অনুপাত হ'ব P/H আমি এইটো পাম অৰ্থাৎ সাইন এ ইকুৱেল টু P/H BC/AC BC/AC তেনেকৈ কস এ যদি লিখোঁ কস এ এংগল এৰ সন্নিহিত বাহু আৰু তলত হ'ব অতিভুজ আমি যদি এংগল এৰ এডজাসেন্ট সাইড যিটো এংগল এৰ লগত লাগি থকা বাহু যিটো হেতু আৰু অতিভুজ গতিকে এংগল এৰ লগত লাগি থকা বাহু হ'লে AB হ'ব AB আৰু অতিভুজ হ'ব AC অৰ্থাৎ AB/AC আমি ABটোক B বুলি কৈছিলোঁ এটো ভূমি আৰু এটো H গতিকে ইয়াত আমি পাম B/H এটো হ'ল কসৰ ক্ষেত্ৰত তেনেকৈ tan A যদি লওঁ tan A হ'লে কি হ'ব এংগল এৰ বিপৰীত বাহু এংগল এৰ বিপৰীত বাহু আৰু এংগল এৰ সন্নিহিত বাহু এটো হ'ল এংগল এৰ টেনজেন্ট ভ্যালু tan A বুলি কোৱা হয় এংগল এৰ বিপৰীত বাহু বুলি ক'লে আমি জানো BC আৰু সন্নিহিত বাহু হ'ল AB গতিকে আমি এটো কম P/B
tan a হ'ব p/b cot a টো বাকি কেইটাৰ ক্ষেত্ৰত এটা আমাৰ সংক্ষিপ্ত উপায় আছে cot a যেতিয়া উলিয়াম তেতিয়া আমি tan a ৰ উল্টাটো লিখিলেই হয় অৰ্থাৎ এটো ওপৰত হ'ব এটো তলত হ'ব এংগুলাৰ সন্নিহিত বাহুটো ওপৰত হ'ব এংগুলাৰ বিপৰীত বাহুটো তলত হ'ব তেনেকৈ sec a যেতিয়া লিখিম তেতিয়া sec a টো cosৰ বিপৰীত হ'ব cosত যেটো আছিল এংগুলাৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ তেতিয়া আমি অতিভুজটো ওপৰত লিখিম এংগুলাৰ সন্নিহিত বাহুটো তলত লিখিম মানে cos a টো উল্টাই দিলে sec a টো পাম তেনেকৈ cosec a যদি উলিয়াব লাগে তেতিয়া আমি sin টো উল্টাই দিলে পাম এই সাইনৰ পৰা আমি cosec a টো উল্টাই দিলে পাম অৰ্থাৎ এইকেইটাৰ অনুপাত কেইটা এনেকুৱা হ'ব tan a টো p/b আছিল ইয়াত আমি b/p লিখিব পাৰিম sec a টো আছিল আমাৰ cos a ৰ বিপৰীত cos a টো b/h আছিল গতিকে ইয়াত আমাৰ h/b হ'ব cosec a টো sin a ৰ বিপৰীত sin a টো p/h আছিল গতিকে cosec a টো h/p হ'ব এই ধৰণে আমি অনুপাতবিলাক উলিয়াব পাৰোঁ ইয়াত sin cos tan cot sec cosec এই ছয়টা অনুপাতৰ মান যেতিয়া উলিয়ালোঁ তেতিয়া দেখিলোঁ আচলতে এই ছয়টা অনুপাত বেলেগ একো নহয় এটা ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাতহে আৰু এই বাহুবিলাক এনেকুৱাকৈ আহিব যে সন্নিহিত বাহু আৰু বিপৰীত বাহু বা সন্নিহিত বাহু আৰু অতিভুজ বা বিপৰীত বাহু অতিভুজ এনেকুৱাকৈ অনুপাতবিলাক আহিব গতিকে আমি সেই অনুপাতবিলাক এই ধৰণে লিখিব পাৰোঁ যে এংগুলাৰ বিপৰীত বাহু p আৰু অতিভুজ h p/h তেনেকৈ cos a ৰ ক্ষেত্ৰত এংগুলাৰ সন্নিহিত বাহু b আৰু অতিভুজ h p/h tan a ৰ ক্ষেত্ৰত এংগুলাৰ বিপৰীত বাহু p আৰু এংগুলাৰ সন্নিহিত বাহু b p/b এতিয়া কটৰ ক্ষেত্ৰত ইয়াৰ অপজিট হ'ব টেনৰ অপজিট গতিকে এইটো হ'ব b/p চেকৰ ক্ষেত্ৰত cosৰ অপজিট হ'ব এইটো b/h আছিল উল্টা দিলে হ'ব h/b তেনেকৈ cosecৰ ক্ষেত্ৰত সাইনৰ অপজিট হ'ব এইটো আছিল p/h ইয়াতে আহি গ'ল h/p গতিকে এই কথাখিনি জানিলে আমি ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্নৰ সমাধান কৰিব পাৰিম এতিয়া এইখিনি কথাকে মনত ৰখাৰ কাৰণে আমি যিহেতু এই এংগুলাৰ বিপৰীত বাহু অতিভুজ বা এংগুলাৰ সন্নিহিত বাহু অতিভুজ এইবিলাকেই দিয়ে মনত ৰাখিবৰ কাৰণে আমাৰ কিছু অসুবিধা হ'ব বা আমাৰ কেতিয়াবা ভুল হোৱাৰ চান্স আছে কাৰণ এইটো সাইনৰ ক্ষেত্ৰত এইটো আছিল নে এইটো আছিল এই কথাবিলাক আমাক খেলিমেলি কৰাব পাৰে গতিকে মনত ৰখাৰ কিটিপৰ কাৰণে মই এটা উপায় দিছোঁ যে এই যে p/h b/h p/b এই কথাবিলাক সেইবিলাকৰ কাৰণে আমি এটা ইংৰাজী বাক্য যদি মনত ৰাখোঁ গোটেই কথাখিনি সহজ হৈ যাব এইটো এটা বাক্য মই তিনিটা স্লেবত লিখিছোঁ কথাটো যে সাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ দ'জ পিপল বেড এনেকুৱা ধৰণৰ বিভিন্ন বাক্য আছে আমাৰ সুবিধাৰ কাৰণে লিখি লোৱা বাক্য এইবিলাক অনুপাত মনত ৰখাৰ সুবিধাৰ কাৰণে লিখা বাক্য যেনে আমি ইতিমধ্যে পাইছিলোঁ আমি এই ত্ৰিভুজটোৰ পৰা ইতিমধ্যে পাইছিলোঁ যে সাইনত কি পাইছিলোঁ যে সাইন a পাইছিলোঁ p/h cos a পাইছিলোঁ b/h tan a পালোঁ p/b cot a পালোঁ b/p sec a পালোঁ h/b আৰু cosec a পালোঁ h/p গতিকে এই ছয়টা অনুপাত যে আমি পালোঁ এই ছয়টা অনুপাত আমি এই বাক্যটোৰ পৰাই মনত ৰাখিব পাৰিম আমি ইয়াত দেখিছোঁ যে সাম পিপল হেভ ইয়াৰ প্ৰথম লেটাৰকেইটা যদি লওঁ সাম পিপল হেভ তেতিয়া ফাৰ্ষ্ট লেটাৰকেইটা আমাৰ কি বুজাব এছ এ চাইন বুজালে পিপল হেভ p/h এইটো চাইন a p/h আমাৰ এইটো হৈ গ'ল গতিকে আমাৰ মনত ৰাখিবৰ কাৰণে সুবিধা হ'ল চাইনত কি হ'ব আমি ভাবি থাকিব নালাগে চাইন হ'লে আমি জানিম যে লম্ব বাই অতিভুজ হ'ব গতিকে লম্ব বাই অতিভুজ মানে আচলতে কথাটো এনেকুৱা যে এ কোণৰ চাইনৰ মানটো হৈছে এ কোণৰ বিপৰীত বাহু আৰু এ কোণৰ সাপেক্ষে অতিভুজডালৰ যিটো অনুপাত সেইটোৱে হৈছে সাইনৰ ভেলু গতিকে সাইনৰ মান পাব লাগিলে আমি সাইনৰ বিপৰীতে থকা লম্ব আৰু এংগুলাৰ বিপৰীতে থকা লম্ব আৰু এংগুল সাপেক্ষে যিডাল অতিভুজ হয় সেই অতিভুজৰ যিটো অনুপাত সেইটোকে আমি সাইন a বুলি কওঁ আৰু সেইটো মনত ৰখাৰ উপায়ৰ কাৰণে কৈছোঁ সাইন a মানে p/h তেনেকৈ কাৰ্লি c ব্ৰাউন b হেয়াৰ h গতিকে cos c মানে cos
কছত কি হয় বি বাই এইচ হয় কছ এ বি বাই এইচ কাৰ্লি ব্ৰাউন হেয়াৰ ডৌজৰ যিটো টি আহিল এই টিটো 10 বুজালে পিপুল বেড পি বাই বি গতিকে আমাৰ এইটো 10ত আহি গ'ল পি বাই বি দ'জ পিপুল বেড গতিকে দ'জ পিপুল বেড মানে 10 এইটো পি মানে পাৰ্পেণ্ডিকুলাৰ বি মানে বেছ লম্ব বাই ভূমি এনেকুৱাকৈ আমি তিনিটা অনুপাত ইতিমধ্যে পালোঁ চাইন কছ 10 আৰু আমি ইহঁতৰ লগত পৰৱৰ্তী তিনিটাৰ সম্পৰ্কবিলাক পাইছিলোঁ যে চাইনৰ লগত সম্পৰ্কিত হৈ আছিল কছেক চাইনটো ওলোটা দিলে কছেক পায় গতিকে চাইনটো যিহেতু পি বাই এইচ তো কছেকটো হ'ব এইচ বাই পি তেনেকৈ কছটো যদি বি বাই এইচ তাৰ অপজিটটো হ'ল চেক গতিকে কছটো ওলোটা দিলে চেকটো পাবা বি বাই এইচ আছে ইয়াতে এইচ বাই বি হ'ব আৰু 10টো ওলোটা দিলে কত পাবা 10ত যদি পি বাই বি কতত হ'ব বি বাই পি এনেকুৱাকৈ আমি 6টা অনুপাতেই পাব পাৰিম গতিকে এই অনুপাতবিলাক আমি কেনেকৈ ক'ত ব্যৱহাৰ কৰিব পাৰোঁ আমি ত্ৰিকোণমিতিৰ কিছুমান সূত্ৰ পাইছোঁ বা কিছুমান মান নিৰ্ণয় কৰা অংক পাইছোঁ সেইবিলাক আমি এইবিলাকৰ সহায়ত কেনেকৈ প্ৰমাণ কৰিব পাৰি আমি এতিয়া তাকেই চাম আমি ধৰি লৈছোঁ যে চাইন এ ইকুৱেল টু 3/4 এতিয়া চাইন এ ইকুৱেল যদি 3/4 হয় তেতিয়াহ'লে কছ এ কিমান হ'ব বা টেন এ কিমান হ'ব কছ এ আৰু টেন এৰ মান নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি সমাধান কৰিব পাৰিম এইটো কুৱেশ্যন চাইন এৰ মান 3/4 হ'লে কছ এ আৰু টেন এৰ মান নিৰ্ণয় কৰা আমি এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে এই কথাবিলাকৰ আমি সহায় ল'ব পাৰিম চাইন এ সমান 3/4 আমি চাইন এ মানে জানো যে চাইন এ হ'লে চাইনত হ'লে পি বাই এইচ হয় পাৰ্পেণ্ডিকুলাৰ বাই হাইপটেনিউজ 3/4 আমি এইটো কে ধৰি ল'লোঁ এইটো সমানুপাতিক নিয়মত আমি লিখিলোঁ যে পি বাই এইচ সমান 3/4 ইকুৱেল টু কে ধৰা হ'ল তেতিয়াহ'লে পি ইকুৱেল টু নিশ্চয় 28K হ'ব আৰু এইচ ইকুৱেল টু হ'ব 4K এইটো কেনেকৈ হয় আমি যদি 3টো ইয়ালৈ আনো এইচটো তালৈ নিওঁ তেতিয়াহ'লে পি বাই 3 হ'ব এইচ বাই 4 হ'ব পি বাই 3 ইকুৱেল যদি কে হয় পি ইকুৱেল টু 28K হ'ব আৰু এইচ বাই 4 ইকুৱেল যদি কে হয় এইচ ইকুৱেল টু 4K হ'ব এইটো একান্তৰ কৰি লোৱাৰ পিছত আমি এই মানটো পাই যাওঁ পি আৰু এইচৰ মান এতিয়া আমি এটা সমকোণী ত্ৰিভুজত এটা কথা জানো যে এইটো যিহেতু এটা সমকোণী ত্ৰিভুজ আমি সমকোণী ত্ৰিভুজত জানো যে ইয়াত পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰি গতিকে ইতিমধ্যে আমি পি আৰু এইচৰ মান পাইছোঁ পিৰ মান 28K এইচৰ মান 4K আমি পোৱা নাই বিৰ মান এই ভূমিটোৰ মান পোৱা নাই এই সাপেক্ষে গতিকে এই বিৰ মানটো উলিয়াবৰ কাৰণে পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰোঁ ইয়াত যদি বি স্কুৱাৰ উলিয়াওঁ তেতিয়াহ'লে এইচ স্কুৱাৰ মাইনাছ পি স্কুৱাৰ হ'ব তাৰমানে এইটো বাহুৰ যদি মান উলিয়াব লাগে তেতিয়া অতিভুজৰ বৰ্গৰ পৰা এইটো বাহুৰ বৰ্গ বিয়োগ কৰিব লাগিব গতিকে আমি বিৰ মানটো ইয়াৰ পৰা উলিয়াই ল'ব পাৰোঁ এতেকে বি ইকুৱেল টু হ'ব √/, এইচ স্কুৱাৰ মাইনাছ পি স্কুৱাৰ এইচ স্কুৱাৰ মাইনাছ পি স্কুৱাৰ এতিয়া এইচৰ ভেলু কি হ'ব এইচৰ ভেলু 4K হোল স্কুৱাৰ আৰু পিৰ মান হৈছে 28K হোল স্কুৱাৰ 16K স্কুৱাৰ মাইনাছ 9K স্কুৱাৰ 7K স্কুৱাৰ আমি ইয়াত পালোঁ বিৰ ভেলু পালোঁ √/7K স্কুৱাৰ এতিয়া 7K স্কুৱাৰ হ'লে 7টো স্কুৱাৰটো পোৱা নাযায় 7ৰ বৰ্গমূল পোৱা নাযায় গতিকে আমি ইয়াক √7 ইনটু কে বুলি লিখিব পাৰিম কে স্কুৱাৰটোৰ স্কুৱাৰ ৰুট হ'ল কে কাৰণ স্কুৱাৰ আৰু √/, কাটা কাটি গৈ এইটো কে লিখিব পাৰি স্কুৱাৰটো উঠি গ'ল ইয়াত √/, আৰু স্কুৱাৰ কেঞ্চেল হ'ল গতিকে √7টো বেলেগকৈ থাকি গ'ল আৰু কে স্কুৱাৰৰ ঠাইত কে হ'ল গতিকে √7 ইনটু কে আমি এইটো বিৰ মান পাই গ'লোঁ এতিয়া আমাক যদি কছ এ লাগে টেন এ লাগে কট এ লাগে যি অনুপাতে নালাগে কিয় আমি এই পি এইচ আৰু বি এই তিনিটাৰ সহায়ত যি লাগে তাকে উলিয়াব পাৰিম আমাক লাগে কছ এ আৰু টেন এ গতিকে কছ এৰ মান উলিয়াম এতিয়া কছ এ আমি পাইছিলোঁ কছ এ মানে আছিলে বি বাই এইচ কাৰণ মই ইংৰাজী বাক্যটো আকৌ কৈ দিছোঁ চাম পিপুল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ দ'জ পিপুল বেড গতিকে কাৰ্লি ব্ৰাউন হেয়াৰ কছত কি হয় বি বাই এইচ হয় এতিয়া বি বাই এইচ হ'লে বি আৰু এইচৰ মান লাগিব আমাক বিৰ মান আমি এইটো পাইছিলোঁ √7K ইয়াত যদি বিৰ ঠাইত √7Kটো বহাই দিওঁ
আৰু এইচৰ মান আমি পাইছিলোঁ 4k তো 4k বহাই দিওঁ তেতিয়া k কেনসেল হ'ল আমাৰ cos এৰ ভ্যালুটো হ'ব √7 ডিভাইডেড বাই 4 এইটো cos এৰ মান তেনেকৈ tan এ লগা আছিল আমাক tan এ আছিল those people with গতিকে tan হ'ব p by b দা p ৰ ভ্যালু কিমান 28k আৰু b ৰ মানটো আমি ইয়াত পাইছোঁ √7k k দুটা কাটা গ'ল গতিকে 3/√7 এইটো হ'ল tan এৰ মান এতিয়া মই cos এ tan এ দিছিলোঁ তোমালোকে নিজাকৈ cos আৰু tan ত বাদে বেলেগ উলিয়াব পাৰিবা cot এ উলিয়াব পাৰিবা sec এ উলিয়াব পাৰিবা cos এ উলিয়াব পাৰিবা এইবিলাক উলিয়াব পাৰিবা আমি যদি cot এ উলিয়াব লাগে তেতিয়া cot এত কি হ'ব এটোৰ অপজিটটো হ'ব tan ৰ উল্টাটো cot গতিকে tan ত যদি p by b হয় cot ত হ'ব b by p হলে উল্টা হ'ব উত্তৰটো √7 টো ওপৰত হ'ব 3 টো তলত হ'ব তেনেকৈ যদি sec এ লাগে sec এ লাগিলে এটোৰ উল্টাটো হ'ব এটো b by h আছে sec হ'ব h by b অৰ্থাৎ ইয়াৰ অপজিটটো পাম আমি 4/√7 পাম তেনেকৈ যদি আমাক cosec এ লাগে তেতিয়া sin ৰ উল্টাটো হ'ব অৱশ্যে cosec এৰ মানটো উলাবৰ কাৰণে এইবিলাক কৰাৰ প্ৰয়োজনই নাই কাৰণ আমাক sin এৰ ভ্যালুটো দিয়া আছিল 3/4 আছিল sin ৰ ভ্যালু গতিকে cosec এটো তাৰ উল্টাটো লিখিলে হ'ব 4/3 গতিকে এই ধৰণে আমি যিকোনো মান এটা দিলে আমি এই অনুপাতবিলাকৰ সহায় লৈ আনবিলাক ত্ৰিকোণমিতিক মান উলিয়াব পাৰিম এতিয়া আহিছোঁ ত্ৰিকোণমিতিৰ এটা সূত্ৰ আমি বিভিন্ন সূত্ৰ পাইছোঁ তাৰ ভিতৰত sin square plus cos square equal to 1 এই সূত্ৰটো যদি প্ৰুফ কৰিব লাগে তেতিয়াহ'লে আমি কেনেকৈ প্ৰুফ কৰিব পাৰোঁ sin square plus cos square equal to 1 এটো আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰা আমি সূত্ৰটো প্ৰমাণ কৰিবৰ কাৰণে এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ এইটো ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজটো আঁকি আমি a কোণ সাপেক্ষে যেহেতু ইয়াতে a আছে গতিকে আমি a কোণটোকে লৈছোঁ কেতিয়াবা থিটা বুলি থাকিব পাৰে ত্ৰিকোণমিতি এটা সততা ব্যৱহাৰ হোৱা এটা আখৰ আছে এইটো থিটা বুলি ক'ব পাৰি থিটা বুলি সাধাৰণতে ব্যৱহাৰ হয় sin square theta plus cos square theta equal to 1 গতিকে যদি থিটা বুলি কোৱা আছে তেতিয়া ইয়াত থিটা বুলি একো নাই আমি যিকোনো এটা সূক্ষ্ম কোণক থিটা ধৰি ল'ম আমি c কোণটোকো থিটা বুলি ক'ব পাৰোঁ আৰু a কোণটোকো থিটা বুলি ক'ব পাৰোঁ যেনিবা c কোণটোকে থিটা বুলি ক'লোঁ এইটোৱে আমাৰ থিটা এই কোণটোৰ ভ্যালুটোক আমি থিটা বুলি ধৰি ল'লোঁ তাতে এইটো যদি থিটা বুলি ধৰোঁ তেতিয়াহ'লে এইটো কোণ সাপেক্ষে আমি আগমুহূৰ্তত কোৱাৰ দৰে ভূমি আৰু লম্ব কোণবিলাক হ'ব এইটোতো অতিভুজ হ'বই এচিডাল অতিভুজ হ'বই কাৰণ এইটো সমকোণ তাৰ অপজিট সাইড এতিয়া ইয়াৰ এডজাসেন্ট সাইড সন্নিহিত বাহু এইটো BC গতিকে BC টোক আমি ভূমি বুলি ক'ম বেছ আৰু ইয়াৰ অপজিট সাইড হ'ল AB এটোক আমি পাৰপেণ্ডিকুলাৰ বুলি ক'ম লম্ব গতিকে আমি এই ত্ৰিভুজটোত ABC ত্ৰিভুজটোত বাহুকেইটা প্ৰথমতে চিনাক্তকৰণ কৰি ল'লোঁ BC বাহুটো ভূমি হ'ল AB বাহুটো লম্ব হ'ল আৰু AC বাহুটো অতিভুজ হ'ল গতিকে এই কথাখিনি লিখি লৈ আমি এই সূত্ৰটো প্ৰমাণ কৰিবৰ কাৰণে আগবাঢ়িব পাৰোঁ আমি ত্ৰিভুজ ABC ৰ পৰা সমকোণী ত্ৰিভুজ ABC ৰ পৰা আমি পাওঁ AC square is equal to AB square plus BC square এটো পাইথাগোৰাছৰ সূত্ৰ হয় আৰু এই পাইথাগোৰাছৰ সূত্ৰটোত আমি তাতে লিখা মতে যদি মানবিলাক বহাই দিওঁ AC ঠাইত হ'ব H AB ঠাইত হ'ব P আৰু BC ঠাইত হ'ব B মানে H square equal to P square plus B square হ'ব এটো হ'ল পাইথাগোৰাছৰ সূত্ৰ এটো শৰ্তৰ পিছত দৰকাৰ হ'ব আমাৰ আমি নাম্বাৰ 1 দি থলো এতিয়া আমাৰ ইয়াৰ যদি বাহুপক্ষ আছে cos sin square theta plus cos square theta এই sin square theta plus cos square theta নো কি হয় আমি হেতু তাৰ পৰা উলিয়াম আমি এটা লেফট হ্যান্ড সাইডটো লিখি লৈছো যে sin square theta plus cos square theta is equal to আমি এটা কথা জানো যে sin theta মানে কি হয় sin theta মানে হল p by h গতে ab by ac বা p by h বুলি লিখিলে হ'ব p by h স্কয়ার আছে গতিকে আমি দুটাতে স্কয়ার দিলু প্লাস cos theta মানে b by h গতিকে b by h স্কয়ার আছে দুটাতে স্কয়ার দিলু p square by h square plus b square by h square হল এতিয়া h square যদি লখাগু লও তেটা ওপৰত হ'ব p square plus b square আমি h square লখাগু ললে p square plus b square ওপৰত হ'ব আৰু ইয়াৰ পিছত আমি পাম তলত h square থাকিল আৰু এক নম্বৰ শৰ্তত পাইছিলো আমি h square equal to p square plus b square তাৰ মানে আমি p square plus b square ঠাইত h square লিখিব পাৰো কাৰণ এক নম্বৰ দেখিছিলো যে h square equal to p square plus b square হয় দে ওপৰটো আমি h square লিখি দিব পাৰো এটো আমি কৰ পৰা পাইছো from 1
গতিকে h² বাই h² লগ 1 হ'ব আৰু যেটো আমাৰ অংকটো ৰাইট হ্যান্ড সাইড আমি লেফট হ্যান্ড সাইড এটো পাইছিলো এটো লেফট হ্যান্ড সাইড আছিল আৰু আমি গৈ ৰাইট হ্যান্ড সাইড পাই গলো 1 গতিকে এই ধৰণে আমি এনে সূত্ৰবিলাক প্ৰমাণ কৰিব পাৰো আমি দেখিলো যে sin² থিটা + cos² থিটা ইকুৱেল টু কি পালো 1 গতিকে এই সূত্ৰটো এনেকৈ প্ৰমাণ কৰিব পাৰিম তাত আমাক এটা সমকোণী ত্ৰিভুজ লাগিব তাত আমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিম আৰু পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰি আমি এই ধৰণে প্ৰমাণটো কৰিব পাৰিম গতিকে তোমালোকে এটো লিখি লোৱা নিশ্চয় বুজি পাইছা আৰু এনেকৈ বেলেগ বেলেগ সূত্ৰবিলাক নিজে ঘৰত প্ৰমাণ কৰিব চাবা মই দুটামান তোমালোকক প্ৰমাণ কৰিবৰ কাৰণে লিখি দিছো হোমৱৰ্ক হিচাপে হেগিটা লিখি লবা আমি বেলেগ বেলেগ সূত্ৰ প্ৰমাণ কৰিব পাৰিম এটো প্ৰমাণ কৰিব পাৰো sec² থিটা = 1 + tan² থিটা এটো সূত্ৰ প্ৰমাণ কৰিব পাৰো cos² থিটা - cos² থিটা = 1 গতিকে এই দুটা তোমালোকে ঘৰত এটো মই যেনেকৈ কৰি দিলো তেনেকৈ কৰিবৰ কাৰণে চেষ্টা কৰিবা তেতিয়া হলে এই কথাটো বুজি পোৱা বুলি আমি গম পাম এটো যদি কৰিব পাৰা গতিকে এখিনি কৰিবা সমকোণী ত্ৰিভুজটো লাগিব এই দুটাটো সমকোণী ত্ৰিভুজ আকি এনেকৈ প্ৰমাণ কৰিবা গতিকে আজিৰ ত্ৰিকোণমিতি ক্লাছটো মই ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী সময়ত ত্ৰিকোণমিতি সম্পৰ্কত আমি আৰু ডিটেইল আলোচনা কৰিম বহুত আলোচনা কৰিবলগীয়া আছে গতিকে ক্লাছবোৰ চাই থাকিবা তেতিয়া নিশ্চয় এই পাঠবিলাকৰ পৰা উপকৃত হ'ব পাৰিবা ঠিক আছে ধন্যবাদ